हेलो फ्रेंड्स, आज मैं गार्लिक चाटनी কৰিবলৈ লাইছো। ইয়াৰ মই তিনিটা নহৰু এনেদৰে কুচাই লৈছো। অকমান সৰুকৈ আদা কাটি লৈছো, সৰু এটুকুৰা লৈ লৈছো। এতিয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছো আৰু নহৰুকেইটা এনেকৈ দি দিম। মই ৰঙচুৱা হোৱালৈ ভাজি থাকিম। এনেদৰে মই ভাজি থাকিম ৰঙচুৱা হ'লে, কিন্তু দৈ যাব দিব নালাগে। এয়া ৰঙচুৱা হৈ গৈছে। এতিয়া মই কেৰাহীৰ পৰা নমাই আনিম। ইয়াতে মই এতিয়া এটা জ্বলা মিক্স কৰিম আৰু নিমখ দিম, দি মই গ্ৰাইণ্ডাৰত দি দিম। এইখিনি জ্বলা দি দিছোঁ। এতিয়া মই ইয়াতে নিমখখিনি মিক্স কৰিম। এয়া মিক্স কৰি দিছোঁ আৰু এতিয়া মই গ্ৰাইণ্ডাৰত দি দিম। এয়া মই গ্ৰাইণ্ডাৰত দিয়াৰ পিছত নহৰুৰ চাটনিখিনি এনেকুৱা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান নেমু এচামুচমান দি দিছোঁ। খাবলৈ বৰ ধুনীয়া লাগে। এচামুচমান দি দিছোঁ, বেছিকৈ দিয়া নাই। এতিয়া মই কেৰাহীত অলপমান সৰিয়হ কেইটামান কেৰাহীত গৰম হ'বলৈ দিছোঁ। অকণমান তেলত দি দিছোঁ। ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই চাটনিখিনি ইয়াতে দি দিম। মই গেছটো অফ কৰি দিম। মোৰ চাটনিখিনি ৰেডি হৈ গৈছে। এতিয়া মোৰ গাৰ্লিক চাটনিখিনি ৰেডি হৈ গৈছে। খাবলৈ যে ইমান ধুনীয়া লাগে। আপোনালোকে যদি বেলেগক নকয় তেনেহ'লে খালে কোনো গমেই নাপাব। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।